নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেলৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব। ৰত্ন অঞ্চুৰুপ্ৰিয়া এনেদৰে ৰেষ্টুৰেণ্টত চাই থাকিব নোৱাৰি ৰত্ন অঞ্চুৰুপ্ৰিয়াৰ ওচৰলৈ আহিব আৰু অঞ্চুৰ ওচৰলৈ আহি তই যে অফিচত মিটিং থকা বুলি কৈছিলে, এইবোৰে নেকি তোৰ মিটিং বুলি অঞ্চুৰ আগত ক'ব। আৰু এতিয়া অঞ্চুৰে ৰত্নক আমি যে অফিচৰ পৰা ওলাইহে আহিছোঁ বুলি ৰত্নক ফাঁকি দিব। আৰু এতিয়া ৰত্নই মই তহঁতক বহুত দেৰিৰ পৰা ইয়াতে দেখা পাই আছোঁ, তই মোক মিছা কথা নকবি। আৰু এইজনী তোৰ বছ নে এছিষ্টেণ্ট, বেলেগে দেখিলে দেখোন এইকে বছ বুলি ক'ব বুলি অঞ্চুৰ আগত ক'ব। আৰু ৰত্নই অঞ্চুক তই বিয়া বোৱা আৰু হোৱা মানুহ, গতিকে অলপ সাৱধানে চলিবি বুলি অঞ্চুৰ আগত কৈ ৰত্ন তাৰ পৰা গুচি যাব। আৰু প্ৰিয়াই অঞ্চুক মই আৰু এনেকৈ থাকিব নোৱাৰোঁ, সঁচা কথাবোৰ কৈ দে বুলি অঞ্চুৰ আগত ক'ব। এতিয়া বাৰু অঞ্চুক কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত পৰি অলপ সুস্থ হৈ উঠিব আৰু পৰি বিচনাতেই বহিব পৰা হ'ব। এতিয়া বাৰু পৰিয়ে ত্ৰিদীপক সুৰভিৰ সকলোবোৰ সঁচা কথা ক'ব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।